হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে এই ভিডিঅ'টো ভাল পাব। ভাল লাগিলে ফ্ৰেণ্ডছ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত যিমান পৰুৱা আছে সেই আটাইবোৰ লগ লগাই ওজন কৰিলে যিমান ওজন পোৱা যাব, সমগ্ৰ পৃথিৱীৰ সকলো মানুহ লগ লগাই ওজন কৰিলে পৰুৱাৰ ওজনতকৈ কম হ'ব। আমেৰিকাত প্ৰতি 13 মিনিটত একোখনকৈ কিতাপ প্ৰকাশ পায়। মমবাতিৰ শিখাত প্ৰতি ছেকেণ্ডত 1.5 নিযুত হীৰাৰ নেনো আকাৰৰ কণিকা উৎপন্ন হয়। এই তথ্য শেহতীয়াকৈ আৱিষ্কাৰ কৰিছে স্কটলেণ্ডৰ ছেইণ্ট এণ্ড্ৰুছ বিশ্ববিদ্যালয়ৰ এদল গৱেষকে। গৱেষক দলটোৰ মুৰব্বী উজং বাউৰ মতে এই কণিকাবোৰ অধিক পৰিমাণে পৃথক কৰাৰ পদ্ধতি আৱিষ্কাৰ হ'লে ভৱিষ্যতে ইয়াৰ সহায়ত কৃত্ৰিম হীৰা উৎপন্ন কৰিব পৰা যাব। লুডুৰ গুটিটোৰ প্ৰতিখন বিপৰীত পিঠিৰ যোগফল 7। ইণ্টাৰনেটত পঞ্জীয়ন কৰা প্ৰথমটো আইডি হৈছে symbolic.com। এই আইডিটো 1985 চনৰ 15 মাৰ্চত পঞ্জীয়ন কৰা হৈছিল। বছৰৰ আন সময়তকৈ এটি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ বসন্তকালত দ্ৰুত গতিৰে হয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু গাইজ, যদি নতুনকৈ চাইছে মোৰ চেনেলটোত এই ভিডিঅ' তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।